প্ৰথম প্ৰশ্নটো হৈছে শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি? ইয়াত অপশ্যনসমূহ দিয়া হৈছে। অপশ্যন এত আছে ভাস্কৰ বৰ্মন, বি শিলভদ্ৰ, চিত দিয়া হৈছে ত্যাগসিংহ আৰু ডিত দিয়া হৈছে হংসবেগ। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ত্যাগসিংহ। 2 নম্বৰ কুৱেশ্যনটো হৈছে কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল? ইয়াত অপশ্যনসমূহ দিয়া হৈছে। অপশ্যন এত আছে ৰজা সন্ধ্যা, বি পৃথু, চি বৈদ্যদেৱ আৰু ডিত দিয়া হৈছে বল্লভদেৱ। আপোনালোকে উত্তৰবোৰ নিজে কৰি যাবলৈ চেষ্টা কৰিব। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰজা সন্ধ্যা। 3 নম্বৰ কুৱেশ্যনটো হৈছে গৌড় ৰাজ্য বৰ্তমান ক'ত অৱস্থিত? অপশ্যন এ পশ্চিমবংগ, বি অসম, চি গৌড় ৰাজ্য আৰু ডিত দিয়া হৈছে বিহাৰত। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পশ্চিমবংগত। 4 নম্বৰ কুৱেশ্যনটো হৈছে কোনে সেন বংশ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ দিয়া হৈছে আৰিমত্ত, বি নীলধ্বজ, চি বৈদ্যদেৱ আৰু ডিত দিয়া হৈছে গৌৰীনাথ। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নীলধ্বজ। 5 নম্বৰ কুৱেশ্যনটো হৈছে কেতিয়া চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল? ইয়াত অপশ্যন এ দিয়া হৈছে 1187 চনত, বি 1189 চনত, অপশ্যন চিত আছে 1115 চনত আৰু ডিত দিয়া হৈছে 1167 চনত। ইয়াত আপোনালোকে শুদ্ধ উত্তৰবোৰ নিজে কৰি যাবলৈ চেষ্টা কৰিব। আপোনালোকৰ ৰিভিজন হৈ গৈ থাকিব লগে লগে। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1187 চনত। 6 নম্বৰ কুৱেশ্যনটো হৈছে চুতীয়াসকলৰ শেষৰজন ৰজা কোন আছিল? ইয়াত অপশ্যন এ দিয়া হৈছে নীতিপাল, বি নীলপাল, চি ব্ৰজপাল আৰু ডিত দিয়া হৈছে ইন্দ্ৰপাল। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নীতিপাল। নীতিপাল চুতীয়াসকলৰ শেষৰগৰাকী ৰজা আছিল আৰু নীতিপালৰ মৃত্যুৰ পিছতেই আহোম ৰজা চুহুংমুঙে চুতীয়া ৰাজ্যখন দখল কৰি লৈছিল। 7 নম্বৰ কুৱেশ্যনটো হৈছে কোচ শব্দৰ উৎপত্তি ক'ৰ পৰা হৈছে? ইয়াত অপশ্যন এ দিয়া হৈছে কোৱাজ বা কম্বোজ শব্দৰ পৰা, বি কোচ, চিত দিয়া হৈছে কৱাজ আৰু ডিত দিয়া হৈছে কুম্ভ। ইয়াৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কোৱাজ বা কম্বোজ। কোৱাজ বা কম্বোজ শব্দৰ পৰা কোচ শব্দৰ উৎপত্তি হৈছে। নেক্সট কুৱেশ্যন 8 নম্বৰ কুৱেশ্যনটো হৈছে নৰনাৰায়ণ সিংহাসনত উঠাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? ইয়াত অপশ্যন এ দিয়া হৈছে চুকাফা, বি চুফিমফা, চিত আছে চুখামফা আৰু ডিত দিয়া হৈছে শুক্লেনমুং। ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে নিজে চেষ্টা কৰক কৰিবলৈ। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি শুক্লেনমুং। নম্বৰ কুৱেশ্যনটো হৈছে চকৰি ফেটি বুৰঞ্জী কোনে ৰচনা কৰিছিল? অপশ্যন এত দিয়া হৈছে কীৰ্তিনাথ, বি বদন চন্দ্ৰ, চি নুমলী বৰগোহাঁই, ডিত দিয়া হৈছে এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নুমলী বৰগোহাঁই। নুমলী বৰগোহাঁয়ে চকৰি ফেটি বুৰঞ্জী ৰচনা কৰিছিল। একেবাৰে শেষৰটো কুৱেশ্যন 10 নম্বৰ কুৱেশ্যনটো হৈছে কোনজন আহোম স্বৰ্গদেৱে নিজৰ পিতৃক হত্যা কৰি ৰাজপাটত বহিছিল? অপশ্যন এত দিয়া হৈছে চুহুংমুং, বি শুক্লেনমুং, চিত আছে চুকাফা আৰু ডিত দিয়া হৈছে চুখামফা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট যোগে দিবলৈ চেষ্টা কৰিব। এই কুৱেশ্যনটো মই আপোনালোকৰ বাবে এৰিছোঁ। গতিকে আজিৰ এইটো শেষৰটো কুৱেশ্যন আছিল।